মোৰ জীৱনৰ এটা ব্যতিক্ৰম খানা লগৰ বা ফেমিলিৰ লগত নহয়, মই টিউশ্যন কৰা ল'ৰা ছোৱালীকেইটাৰ লগত। তাহাঁতি বহুত দিনৰ পৰাই কৈ আছিল যে খানা এটা খাওঁ। তো মই সেইকাৰণে ভাবিলোঁ যে দে ইমান কৈ আছোঁ যেতিয়া তো খানা এটা খুৱাই দিলোঁ। টিউশ্যন কৰিবি নে নকৰিবি ভাত খাই পেলাই সিহঁতে কৈছে নকৰোঁ। আৰু ই ল'ৰা মানুহ যে তাহাঁতৰ ওচৰ চাপিবলৈ লাজ কৰে। সিহঁতি সৰু আছিল তো সেইকাৰণে মই মাংসখিনি বনালোঁ আৰু সিহঁতে ক'লে যে পথাৰতহে খাম দেই, তো সেইকাৰণে পথাৰত বনোৱা হ'ল মাংসকণ। আৰু সিহঁতৰ নাচন চাওকচোন, ইজনীয়ে কৈছে নাচি, সিজনীয়ে কৈছে নানাচো, লাজতে সিহঁতে মানে নানাচে, টানি আৰু পুৰা। আৰু ভাত দালি মায়ে ঘৰতে বনাই দিলে, জাষ্ট মাংসকণ মই পথাৰত গৈ বনাই লৈ পেলাই তাতে গোটেইকেইটাই মিলি পেলাই এসাঁজ খালোঁ। ভাল লাগিলে, তাহাঁতৰো মনটো ভাল লাগিলে, মোৰো কিবা এটা কৰিব পাই ভাল লাগিলে মনটো। আজিলে ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি। মোৰ জীৱনৰ এটা ব্যতিক্ৰম খানা লগৰ বা ফেমিলিৰ লগত নহয়, মই টিউশ্যন কৰা ল'ৰা ছোৱালীকেইটাৰ লগত।